আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 8ৰ সমাজ অধ্যয়নৰ ইতিহাস খণ্ড। ইয়াৰ পাঠ নম্বৰ 3 মধ্যযুগৰ অসমীয়া সমাজ। ইয়াত 1 নম্বৰ প্ৰশ্নটো আছে। 1 নম্বৰ প্ৰশ্নবিলাক চমুকৈ লিখিব দিছে। ইয়াতে চমুটো লিখা। ইয়াৰে কটো হৈছে অসমত মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। অসমত মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কমতা ৰাজ্য, চুতীয়া ৰাজ্য, বাৰভূঞা ৰাজ্য, কছাৰী ৰাজ্য আৰু আহোম ৰাজ্য। নেক্সট খটো আছে দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে। দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। তাৰপিছত গলৈ আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল। উত্তৰ আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী আছিল ৰজা। এতিয়া আহিছোঁ খ নম্বৰলৈ। মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। উত্তৰ মধ্যযুগত প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল। 9 নম্বৰ কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে তল পাতি জ্ঞান চৰ্চা কৰিছিল। উত্তৰ কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে তল পাতি জ্ঞান চৰ্চা কৰিছিল। এতিয়া চাবি 2 নম্বৰলৈ ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলোৱা। ইয়াতে ক'ত আছে মাধৱ কন্দলী, সুকুমাৰ বৰকাইত, পুৰুষোত্তম বিদ্যাবাগীশ, ভট্টদেৱ, বলদেৱ সূৰ্যখৰী দৈবজ্ঞ। ক'ত আছে ৰত্নমালা, দৰং ৰাজবংশাৱলী, ৰামায়ণ, কস্তি বিদ্যানৱ আৰু কথা গীতা। ইয়াৰ উত্তৰবিলাক তোমালোকে এনেদৰে মিলাই ল'বা। মাধৱ কন্দলী ৰামায়ণ, সুকুমাৰ বৰকাইত কস্তি বিদ্যানৱ, পুৰুষোত্তম বিদ্যাবাগীশ ৰত্নমালা, ভট্টদেৱ কথা গীতা, বলদেৱ সূৰ্যখৰী দৈবজ্ঞ, দৰং ৰাজবংশাৱলী। এতিয়া আমি খালী ঠাইলৈ 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক হয়গ্ৰীৱ মাধৱ মন্দিৰ দেশ নিৰ্মাণ কৰিছিল। উত্তৰটো হ'ব কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। খ মধ্যযুগত মহিলাৰ স্থান আছিল দেশ। মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ। গ জনজাতীয় লোকসকলৰ মাজত দেশ খেতিৰ প্ৰচলন আছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। খ অনন্ত কন্দলীয়ে দেশ অসমীয়ালৈ অনুবাদ কৰে। উত্তৰ ভাগৱত আৰু কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰে। 9 নম্বৰ দেশ মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। 4 নম্বৰলৈ ইয়াত দিছে শুদ্ধত্বটো লিখা। মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক ৰাজতান্ত্ৰিক। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ৰাজতান্ত্ৰিক। খ নম্বৰ পাইক পথাৰ প্ৰচলন কৰিছিল আহোমসকলে কোচসকলে। ইয়াৰ উত্তৰ লিখিবা আহোমসকলে। গ নম্বৰ টঙালী হাছতি বড়োসকলৰ বাৰভূঞাসকলৰ অৱদান আছিল। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে লিখিবা বাৰভূঞাসকলৰ। খ নম্বৰ কছাৰীসকল কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল। ইয়াৰ উত্তৰটো হৈছে কছাৰীসকল। 9 নম্বৰ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে। উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা। এতিয়া আছোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ। চম উত্তৰ কৰা 50টামান শব্দৰ ভিতৰত লিখিব দিছে আমাক। ক নম্বৰ দিছে আহোমসকলৰ পাইক প্ৰথা। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ ভিতৰত পাইক প্ৰথা আছিল উল্লেখযোগ্য। স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে শ্ৰম আৰু সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু কৰ ব্যৱস্থাৰ ভেটি আছিল এই পাইকসকল।
আহোমৰ সুদূষ বিষয়া মমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এই পাইকসকলক খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰিছিল। কুৰিগত পাইকৰ ওপৰত এজন বৰা, 100 গটৰ ওপৰত এজন শইকীয়া, 1000 গটৰ ওপৰত এজন হাজৰিকা, 3000 গটৰ ওপৰত এজন ৰাজখোৱা, 6000 গটৰ ওপৰত এজন ফুকন আছিল। আহোমসকলৰ এই পাইক প্ৰথা সমসাময়িক মধ্যযুগৰ আন শাসকসকলেও গ্ৰহণ কৰিছিল। খ নম্বৰটো দিছে ইয়াতে, কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ তোমাৰ এনেদৰে লিখিবা। আহোমৰ শাসন ব্যৱস্থাৰ আন এটি উল্লেখযোগ্য তথা অনুকৰণীয় দিশ হ'ল সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত কৰা বিশেষ বন্দোবস্ত। আহোম স্বৰ্গদেউসকলে উদ্ভাৱন কৰা এই ব্যৱস্থাটো হ'ল পচা প্ৰথা। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পচা প্ৰথাৰ মূল উদ্দেশ্য। আমি গ নম্বৰলৈ, মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল? এই উত্তৰটো তোমালোকে এনেদৰে লিখিবা যে মধ্যযুগত অসমীয়া সমাজত নাৰীৰ স্থান আছিল অতি উচ্চ। সেই সময়ত মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল। নাৰীসকল ঘৰুৱা কাম কাজৰ উপৰিও সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ লগতে ৰাজকাৰ্যতো ভাগ লৈছিল। বোৱা কটাৰ পৰা চোৰাংচোৱাৰ কামলৈ মহিলাসকলে আগভাগ লৈছিল। খ নম্বৰ, মধ্যযুগৰ কৃষি ব্যৱস্থা। মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰীয়া অঞ্চলত খলপীয়া পদ্ধতিৰ সহায়ত ফল মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। দং বান্ধি বৰষুণৰ পানী জমা কৰি খেতিপথাৰত পানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল। 9 নম্বৰ, কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি? কছাৰীসকলৰ ৰাজধানী ডিমাপুৰত ধ্বংসাৱশেষৰ পৰা প্ৰমাণ পোৱা যায় যে কছাৰীসকল স্থাপত্য, ভাস্কৰ্য শিল্প উচ্চ খাপৰ আছিল। আহোমসকলে ইটাৰ ব্যৱহাৰ নজনাৰ আগতে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। তেওঁলোকে নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাতো আগৰণুৱা আছিল। আমি 6 নম্বৰ প্ৰশ্নলৈ, মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে ৰবি শস্য আৰু খাৰিফ শস্যৰ খেতি কৰাৰ উপৰিও বিভিন্ন আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰীয়া অঞ্চলত খলপীয়া আৰু ঝুম খেতিৰ প্ৰচলন আছিল। দং বান্ধি বৰষুণৰ পানী জমা কৰি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। আহোমৰ আমলত ভূ-সম্পত্তিৰ গৰাকী আছিল ৰজা। কৃষকে খেতি বাতিৰ বাবদ ৰজাক কৰ দিব লাগিছিল। অৱশ্যে পাইকসকলক ৰজাই ৰাজ্যৰ হকে কাম কৰাৰ বাবদ দুপুৰাকৈ খাজনাহীন ভাতৃ ভোগ কৰিবলৈ দিছিল। মধ্যযুগৰ অসম কুটীৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী আছিল। সেই যুগৰ শিল্পসমূহৰ ভিতৰত বস্ত্ৰশিল্প, বয়নশিল্প, ৰঞ্জন শিল্প, হাতীদাঁতৰ শিল্প, মৃৎশিল্প, ধাতু শিল্পই প্ৰধান আছিল। পুৰুষ মহিলা উভয় শিল্পসমূহৰ লগত জড়িত আছিল। সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। শুৱালকুছি আৰু বৰপেটা তাঁতীকুছিৰ উৎপত্তি তাৰেই থল বুলি অনুমান কৰা হয়।
মধ্যযুগত বাণিজ্যিক আদান প্ৰদান যথেষ্ট সীমিত আছিল। আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। আহোমসকলৰ দিনত বংগদেশ, তিব্বত, চীন আদিৰ লগত বাণিজ্য সম্পৰ্ক আছিল। কোচ ৰজাসকলৰ দিনত ই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। প্ৰথম অৱস্থাত ই বিনিময় প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল। আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। আহোমসকলৰ দিনত ভূ সম্পত্তিৰ গৰাকী আছিল ৰজা। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ দিব লাগিছিল। অৱশ্যে পাইকসকলে ৰাজ্যৰ হকে কাম কৰাৰ বাবদ ৰজাৰ পৰা নোপোৰাকৈ মাটি খাজনাহীনভাৱে ভোগ কৰিব পাৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ, মন্দিৰ আদিক কৰমুক্ত মাটিত দান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবে মাটি দান কৰিছিল। এতিয়া ৮ নম্বৰটো হৈছে মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা। ইয়াৰ বাবে তোমালোকে বিভিন্ন বাতৰি কাকত চাব পাৰা। তাৰোপৰি ইণ্টাৰনেটত তোমালোকে বিভিন্ন মঠ মন্দিৰৰ ছবিসমূহ সংগ্ৰহ কৰি নিজে এটা এলবাম তৈয়াৰ কৰি ল'বা। এতিয়া আমি ৯ নম্বৰলৈ মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াতে মই বেছিকৈ লিখা নাই, অলপ কেইজন ৰচক আৰু সিহঁতৰ পুথিৰ নামবিলাক লিখিছোঁ মই। মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগত তাৰ ৰচয়িতাসকলৰ নাম তলত উল্লেখ কৰা হ'ল। পুথিৰ নাম: অসমীয়া ভাষাত ৰামায়ণ, ৰচক মাধৱ কুণ্ডলী; হস্তি বিদ্যাৰ্ণৱ, ৰচক সুকুমাৰ বৰকাইত; শংখচূড়বধ, ৰামনাৰায়ণ সৰস্বতী; দৰং ৰাজবংশাৱলী, বলদেৱ সূৰ্যখৰী; ৰত্নমালা, ৰাম সৰস্বতী; অসমীয়া ভাষাত ভাগৱত, অনন্ত কণ্ডলী; কথা-গীতা, ভট্টদেৱ। এতিয়া আমি ১০ নম্বৰ প্ৰশ্নলৈ। সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, পতিত জাতি-জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। এই বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। এই উত্তৰটো তোমালোকে এনেদৰে লিখিবা: সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, পতিত জাতি-জনগোষ্ঠীৰ উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি বুলি ক'ব লাগিব। কামৰূপ কমতা ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কুণ্ডলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। এইজনা ৰজাৰ দিনতে কপিলীপাৰত, আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কণ্ডলীয়ে টোল পাতি জ্ঞানৰ চৰ্চা কৰিছিল। আহোমসকলৰ সাহিত্য সংস্কৃতিৰ প্ৰথমতে টাই আহোম ভাষাত, পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি কৰিছিল। মহাভাৰত, ৰামায়ণ আৰু পুৰাণ আদি গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও ভালেমান অৰ্থপূৰ্ণ পুথি সেই সময়ত ৰচনা কৰা হৈছিল। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল। তেনেদৰেই ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ গীত গোবিন্দ, ব্ৰহ্মবৈৱৰ্ত, পুৰাণ, শকুন্তলা কাব্য অনুবাদ কৰাৰ উপৰিও শংখচূড়বধ কাব্য ৰচনা কৰিছিল। দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়াত পদ্মপুৰাণ আৰু বলদেৱ সূৰ্যখৰী দৈৱকী দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ৰাম সৰস্বতীয়ে মহাভাৰত, পুৰুষোত্তম, বিদ্যাবাগীছে সংস্কৃত ভাষাত ৰত্নমালা, ব্যাকৰণ লিখে। সেই সময়ত অনন্ত কণ্ডলীয়ে ভাগৱত আৰু কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰে। মধ্যযুগৰ তাৎপৰ্যপূৰ্ণ দিশটো আছিল নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শংকৰদেৱে তেওঁৰ বিশাল প্ৰতিভাৰ বিকাশ সুবিধা পোৱাটো।
ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰ অনেক ৰচনা সমাহাৰেৰে তেওঁ অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। এনেকৈয়ে অসমীয়া ভাষা সংস্কৃতিলৈ